Yeah, I just wanna be great. 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 নমস্কাৰ বন্ধুসকল Good4 Vlogsৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক মই পলাশনাথে স্বাগতম জনাইছোঁ সো আমি এটা নৃত্য প্ৰশিক্ষণ কেন্দ্ৰলৈ গৈ আছো সো ভিডিঅ'টো চাই থাকিব লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব সো আমাৰ লগতে আছে সতীৰ্থসকল আছে সো মই চিনাকি দিয়াটো বিশেষ প্ৰয়োজন বোধ নকৰো তথাপিতো চিনাকিটো দি দিছো উৎপল শইকীয়া আছে প্ৰাণজিত গগৈ আছে আৰু আমাৰ পাৰ্থপ্ৰতিম শইকীয়া আছে সো একেলগ চিনি পায় সবে দেখি আছে আমি কোবাত গৈ থাকিলে কিবা কিবি বনাই থাকো দি থাকো সো চাই থাকক ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু যি সকলে সাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব সো চাই থাকক আৰম্ভ কৰিছো Let's go. I wake up to a little bit of drool on my pillow, feel like it's gonna be a bad day. Yeah, I'm tired of shit, and the coffee ain't hit yet, damn, ain't that great. I don't wanna go to work, cause my boss is a jerk, and I'm not even that paid. I need a change in my life, cause I don't feel alive, and there's nothing that makes me happy. Hold my beer for a minute, I'm about to quit my job, cash in for a ticket. I'm going on a trip, and I don't plan to visit. I'm gonna stay there till I feel like I'm winning, and this is just the beginning. I need a big change, help me feel like living. I need a big swing, home runs I'm hitting, and I'll never look back, moving on till I get it all. And we all got dreams, we all want things, but what you gonna do for it? How you gonna move for it? What you gonna be? And do you believe you can do anything? But what you gonna do for it? How you gonna move for it? What you gonna be? দাদা আপোনাৰ এই স্কুলখন কেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু ইয়াত আপোনাক কি কি শিকায় অকমান থুলমূলকৈ আপুনি জনাব এই স্কুলখন প্ৰায় আজি 2 বছৰে হ'ল মোৰ স্কুলখনৰ নাম হৈছে ছিজন ড্ৰামা এণ্ড ডান্স ট্ৰেইনিং চেণ্টাৰ ইতিমধ্যে আমাৰ ইয়াত প্ৰায় 50ৰ ওপৰ ল'ৰা ছোৱালী আছে তাৰপিছত আমি ইয়াৰ লগতে ডান্স আৰু ড্ৰামাৰ লগতে আমি এতিয়া আৰ্টটো সংযোগ কৰিছোঁ আৰ্টৰ আমাৰ শিক্ষকো আহি থাকে আৰু আমাৰ এই যিবোৰ ডান্স শিকোৱা যায় সেইবিলাক আপোনাৰ দেৰগাঁৱৰ পৰা আমি মানে শিক্ষক আনো দেৰগাঁও আছে তাৰপিছত আমাৰ ফকাটিঙো আছে দুজনমান শিক্ষক আমি তেনেকৈ প্ৰতি সপ্তাহে এজন আমি শিক্ষক আনি থাকোঁ তাৰপাছতে আমাৰ আৰ্টৰ যিগৰাকী শিক্ষয়িত্ৰী আছে আমাৰ ফকাটিঙৰ চাইমণি তুৰি তেওঁ আৰ্টটো শিকায় আৰু ড্ৰামা ছেকশ্যনটো মই চাওঁ মোৰ উপৰিও আৰু আমাৰ বিভিন্ন ধৰণৰ আমাৰ বহুত এক্টৰ আছে ভাইমনৰ এক্টৰো আছে বা আমাৰ গোলাঘাট দেৰগাঁও যোৰহাটৰ এক্টৰ এনেকুৱা তেখেতসকলক আমি লৈ আহোঁ ড্ৰামা শিকাবৰ বাবে প্ৰায় আমাৰ এতিয়া 2 বছৰে হ'ল আৰু 50ৰ ওপৰত আমাৰ ল'ৰা ছোৱালী আছে হয় তো আপুনি এনেই আপুনি আগতে এইবিলাকত জড়িত আছিলে নে কেনেকুৱা ধৰণে এইটো আগবঢ়ালে আচলতে যেতিয়া লকডাউন কৰিলে লকডাউনৰ পাছত মানে মই চিন্তা কৰিলোঁ এই ল'ৰা ছোৱালীখিনি যেতিয়া লকডাউন হৈ আছিলে তেতিয়া প্ৰায় ল'ৰা ছোৱালীখিনি ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া হ'ল তাৰপিছত টিভি বা মোবাইলৰ প্ৰতি তেওঁলোকৰ আকৃষ্টটো বেছি হ'ল সেইকাৰণে মই ভাবিলোঁ কি তেওঁলোকক মই যদি ইয়াতে এখন স্কুল খুলি পেলাই ডেন্স হওক নাটক হওক বা আৰ্ট হওক যদি ইয়াত মই ৰাখিব পাৰোঁ ধুনীয়াকৈ বা শিকাব পাৰোঁ সেইটো মই চিন্তা কৰিয়ে তেওঁলোকক মই মানে ইয়ালৈ মাতি আনিলোঁ গাৰ্জেনসকলক মাতি আনি পেলাই মই আলোচনা কৰিলোঁ যে মই ইয়াতে এখন আৰ্টৰ স্কুল আৰু ড্ৰামা বা ডান্সৰ মই স্কুল এখন ইয়াতে কৰোঁ তাৰপিছত তেনেকৈ চিন্তা চৰ্চা কৰি আমাৰ ফৰকাটিঙৰ কেইবাজনো বিশিষ্ট ব্যক্তিক মাতিলোঁ তাৰোপৰি আমাৰ ফৰকাটিং মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰবক্তা অপূৰ্ব দত্ত ছাৰকো মাতিলোঁ এনেকৈ গোটেইখিনি আমি আলোচনা কৰিলোঁ আলোচনা কৰাৰ পাছত আমি ছিজন ড্ৰামা এণ্ড ডান্স ট্ৰেইনিং চেণ্টাৰ বুলি আমি ইয়াতে ট্ৰেইনিং চেণ্টাৰ এটা খুলিলোঁ আৰু ইতিমধ্যে প্ৰায় আমাৰ 2 বছৰ হৈ গ'ল 2 বছৰ কিন্তু সুন্দৰকৈ চলি আছে ঠিক আছে দাদা আপোনাক কথা এটা সুধিছোঁ আপুনি যে স্কুলখন চলাইছে চ' কথাটো হ'ল কি আপুনি স্কুলখনৰ চলোৱাৰ আগত আপুনি কিহৰ লগত জড়িত হৈ আছিলে
চ' কি সংক্ৰান্তত আপুনি এই বস্তুটো চিন্তা কৰিলে? আচলতে মই সৰুৰ পৰা নাটকৰ লগত জড়িত। নাটকৰ লগত জড়িত তাৰপিছতে মই ভ্ৰাম্যমান থিয়েটাৰত থাকিলোঁ, বহু বছৰ থাকিলোঁ। ভ্ৰাম্যমান থিয়েটাৰত থাকিলোঁ। তাৰপিছত মই নাটকত বিশেষকৈ নাটক কৰি ভাল পাওঁ, নাটক কৰি আছোঁ, নাটক লিখিও ভাল পাওঁ। তাৰপিছতে মই ভ্ৰাম্যমান যেতিয়া লকডাউন পৰিলে তেতিয়াতো থিয়েটাৰ বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ পাছত মই মানে ভাবিলোঁ যে মই যিহেতু নাটক কৰি থাকোঁ, নাটক ভাল পাওঁ, গতিকে মই ছাত্ৰ ছাত্ৰীসকলক মই ইয়াতে নাটক শিকাওঁ, কিছুমান ল'ৰা ছোৱালী গোটাই। সেই নাটক শিকাম বুলি ভাবি পেলাই মই স্কুলখন খুলিছিলোঁ। তাৰপিছত বহুতে ক'লে যে নাটকৰ লগতে আপুনি ডান্সটো কৰাই দিয়ক। যিহেতু মই ভালকৈ ডান্স নাজানো, সেইকাৰণে মই কি কৰোঁ, আজি দেৰগাঁৱৰ হওক, তেজপুৰৰ বা আমাৰ অংকুৰ ঠেঙাল আহে, এনেকৈ বিভিন্ন ধৰণৰ ভাল ভাল প্ৰশিক্ষক চাই মানে মই ইয়ালৈ ডান্সৰ কাৰণে লৈ আহোঁ। তেনেকেই থিয়েটাৰৰ লগত জড়িত। এতিয়া এইবছৰ মই থিয়েটাৰত নাই যদি মই আকৌ থিয়েটাৰলৈ যাম, কিন্তু এইবছৰ মই থিয়েটাৰত নাটক দিছোঁ। হয়, মই নিজে লিখিছোঁ নাটক, লাহে লাহে নাটক লিখাৰ চেষ্টা কৰি আছোঁ। আৰু এনেদৰে মই এই স্কুলখনৰ ভিতৰত সোমাই পৰোঁ। তুমি নৃত্য শিকোৱা, চ' তুমি কি নৃত্য শিকোৱা ইয়াতে অকণমান জনাবা। মই আপোনাৰ ইয়াত কৃষ্ণ নৃত্য শিকাবলৈ আহিছোঁ। হয়, কৃষ্ণ নৃত্য আপোনাৰ ইয়াত অকল কৃষ্ণ নৃত্যটোৱে ইয়াত শিকাবলৈ কৈছে যেনিবা। হয়, মই সেই কৃষ্ণ নৃত্যটো শিকাবলৈ মাতিলে। হয়। এতিয়া কৃষ্ণ নৃত্যটো আপোনাৰ শিকাই আছোঁ। কিমান দিনৰ পৰা তুমি নৃত্যৰ লগত জড়িত? আপোনাৰ হেৰি পায় 2018 চনৰ পৰা মই নৃত্যত জড়িত। তোমালোকে ইয়াতে কিমান দিনৰ পৰা নাচ শিকি আছা? 2 বছৰ হ'ল। কোনে কি শিকিছা? কোনে কি শিকিছা? তুমি কি শিকিছা? অঁ, কি শিকা? অঁ, নিশিকা। কেনেকুৱা লাগিছে শিকি? ভাল লাগিছে। তুমি কি শিকিছা? ডান্স আৰ্ট। তুমি? ডান্স আৰ্ট আৰু গান শিকিছা। ভাল লাগিছে নাই? ভাল লাগিছে। আৰু কোনে কোনে কি শিকিছা? তুমি কি শিকিছা? ডান্স আৰু আৰ্ট শিকিছা। আৰু তুমি? ডান্স আৰু গান শিকিছা। তুমি? ডান্স। চবেই ডান্স শিকিছা। কেনেকুৱা পাইছা? ভাল লাগিছে। তোমালোকৰ কিবা প্ৰগ্ৰেম চগ্ৰেম ওলাইছে নেকি? অঁ, হয় নেকি? কোনে কোনে নাচিবা তাত? চবেই নাচিবা? আচ্ছা আচ্ছা। তোমাৰ নামটো কি? তুমি কি শিকিছা? ডান্স আৰু ড্ৰামা শিকিছা। তুমি? ডান্স শিকিছা। ঠিক আছে। চ' ভালকৈ শিকা, হয় নাই? তো অহা 6 নৱেম্বৰত তোমালোকৰ ইয়াতে প্ৰগ্ৰেম হ'ব ন? আমাক নামাতা? আহিব লাগিব। আমি আহিম। ঠিক আছে। তোমালোকে ভালকৈ শিকা, ভালকৈ নাচিবা, চ' যাতে চবকে যাতে ভাল বুলি কয়, হয় নহয়? চবে ভালকৈ নাচিবা দেই। ঠিক আছে। কিবা গাব জানা নেকি কোনোবাই? কোনে জানা? কি জানা? তুমি কি গাব জানা? হা হা? ভূপেন হাজৰিকাৰ গান জানা? সেইদিনাখন গাবা নেকি? 6 তাৰিখলৈ গাবা? আচ্ছা। হ'ব, দীঘল নকৰোঁ বেছি। ত' তোমালোক সকলোকে আমি শুভেচ্ছা জনাইছোঁ। ভালকৈ নাচিবা, ভালকৈ গাবা আৰু পঢ়া শুনাও কৰিবা লগতে দেই। ঠিক আছে, ধন্যবাদ।